নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল জেকে ষ্টাৰ ভ্লগ লৈ। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, নিজৰ বুলি অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ওচৰত থকা বেল আইকনটো কোমলকৈ কষ্ট নকৰাকৈ দবাই দিব। আজিৰ ভিডিঅ'ৰ মেইন টপিক হ'ল ইউটিউবৰ নতুন আপডেট, কপিৰাইট ষ্ট্ৰাইক। এইটো ভিডিঅ' আচলতে মই নতুন ইউজাৰসকলৰ বাবে বনাইছোঁ, যিসকলে মানে ইউটিউবত নিজৰ একাউণ্টত কপিৰাইট ষ্ট্ৰাইক লাগিল বুলি ভয় খাই যায়। মানে অলপ চিষ্টেমটো তেনেকুৱা ধৰণে আৰু তো মোৰ লগতো তেনেকুৱা হৈছে আৰু আনৰ লগত যাতে তেনেকুৱা নহওক সেই বুলিয়ে মই এই ভিডিঅ'টো বনাইছোঁ। চ' ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়াহে বুজি পাব। ইউটিউবৰ যিটো নতুন আপডেট আছে, সেই নতুন আপডেটত এটা কপিৰাইটৰ আগতে যিবোৰ চিম্বল আছিল, সেই চিম্বলবোৰ এতিয়া আঁতৰাই দিয়া হৈছে অলপ বেলেগ, যাৰ ফলত যিসকল নতুন ইউজাৰ আছে তেওঁলোকে বহুত ভয় খাইছে যে তাৰ নিজৰ চেনেলবিলাকত কপিৰাইট ষ্ট্ৰাইক লগা বুলি ভাবি গৈছে। তেনে নহয়, মই দেখুৱাই দিছোঁ আপোনালোকক। চেনেলত গ'লোঁ, এইটো চাওক, 0 of 3 কপিৰাইট ষ্ট্ৰাইক, ইয়ৰ কপিৰাইট ভায়লেশ্যন আৰ লিষ্টেড বিল'। আগতে আমাৰ এনেকুৱা কি 4টা এনেকৈ দিয়া আছিল, আজিকালি এনেকৈ কৰি দিছে। কিন্তু বহুতে ভাবে যে এইটো বেলেগে কপিৰাইট ষ্ট্ৰাইক মাৰি দিলে, মোক 3টা কপিৰাইট ষ্ট্ৰাইক মাৰি দিলে। কিন্তু ভালকৈ পঢ়ি চালে আপোনালোকে গম পাব এইটো কোনো কপিৰাইট ষ্ট্ৰাইক নহয়। আপোনাক এই ভিডিঅ'টো মই আচলতে তেওঁ নতুন ইউজাৰসকলৰ কাৰণেহে বনাইছোঁ, যিসকলে মানে ভয় খায় অলপতে মোৰ চেনেলটো কি হ'ল, কপিৰাইট ষ্ট্ৰাইক মাৰি দিলে। ময়ো প্ৰথমে এনেকৈ ভয় খাইছিলোঁ আৰু মই 2টা কপিৰাইট ষ্ট্ৰাইক মাৰি দিলে বুলি 2টা চেনেলকে মই উৰাই দিছিলোঁ। কিন্তু পিছত আকৌ চাইন ইন কৰি ল'লোঁ, বহুত কষ্ট হৈছে চাইন ইন কৰোঁতে। তো যিসকল ইউজাৰৰ এনেকৈ নতুনকৈ আহিছে, আপডেট আহিছে, তেওঁলোকে অকণো ভয় খাব নালাগে। কপিৰাইট ষ্ট্ৰাইক লগা নাই, লাগিলে আপোনাক তলত দেখুৱাই দিব, ইয়াৰ তলত দেখুৱাই দিব কপিৰাইট ষ্ট্ৰাইক লাগিছে বুলি। কোনে মাৰিছে, কোনটো ভিডিঅ'ত মাৰিছে, চব তলত দেখুৱাই দিব, ডাইৰেক্ট বিচাৰি ফুৰিব নালাগে। আৰু শেষত এটাই কথা ক'ব বিচাৰোঁ, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব যেন নতুন ইউজাৰবিলাকলৈ, নতুন ইউটিউবাৰ আছে তেওঁলোকে যেন এই ভিডিঅ'টো পায়। লগতে আপোনালোকে লাইক কৰিব, লাইক কৰিলে মই ভিডিঅ' বনাবলৈ কাৰণে বহুত মটিভেট হৈ যাওঁ, এণ্ড লাইক নকৰিলে বহুত ডিমটিভেট